हेलो गाइस, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালে। মই ভালে আছোঁ। এতিয়া মই ৰুটি বনাই আছোঁ। ভাটিবেলা খাবৰ কাৰণে মানুহজন কামলৈ গ'ল। ঘৰত মা, দেউতা আৰু মই আছোঁ। আমি কেইজনে খাবৰ কাৰণে ৰুটি বনাই আছোঁ। দেখুৱাই আছোঁ আপোনালোকক। চাওক, ৰুটি ধুনীয়াকৈ যেতিয়া শুকান ৰুটিত ঘিউ দিয়া হয়, খাই বহুত ভাল লাগে। সেইকাৰণে শুকান ৰুটিত ঘিউ দিব, তেনেহ'লে তেল ব্যৱহাৰ নকৰিলেও হয়। যিমান ঘিউ অলপ সৰহকৈ দিব, পুৰি নিচিনা হ'ব ৰুটিখন। মই ঘিউ এপ্লাই কৰি আছোঁ। দুইটা চাইডে এপ্লাই কৰিব আপোনালোকে। ধুনীয়াকৈ লগাইছোঁ ৰুটিখনৰ চাৰিও চাইডে। ইফালে গাখীৰ গৰম কৰি আছোঁ। দেউতাই গাখীৰ খাব, মায়ে গাখীৰ চাহ খাব। ভিডিঅ' বনাওঁতে মোবাইলটো ফুৰি গৈছে। অকলে কৰি থ'ব লগা হৈছে। গাখীৰ গৰম হ'ল। দেউতাৰ কাৰণে গাখীৰ বাকিলোঁ। যিহেতু দেউতাৰ ৰুটি দুখন হ'ল, দেউতাক দি ল'ব লাগিব ৰুটি। দেউতা গৰমে খাব যিহেতু। আৰু ইফালে মই ৰুটি বনাই আছোঁ। ইফালে দেউতাৰ ৰুটি দুখন দিলোঁ। গাখীৰ দিছোঁ দেউতাক, গাখীৰ একাপ আৰু ৰুটি দুখন। এতিয়া মই দেউতাৰ ৰুটি কেইখন দি লওঁগৈ। দেউতাক ৰুটি দি আহিলোঁ আৰু এতিয়া মাৰ কাৰণে বনাই আছোঁ চাহ আৰু ৰুটি। মায়ে যিহেতু গাখীৰ নাখায়, গাখীৰৰ চাহ খাব, চাহ বনাই আছোঁ। ঘিউ এপ্লাই কৰি আছোঁ ৰুটিত। আপোনালোকেও বনাই চাবচোন, খাই বহুত ধুনীয়া লাগে। ধুনীয়া টেষ্টি হয়, ৰুটিকেইখন কোমল হয়। এতিয়া আকৌ ঘিউ দিম ৰুটিত। দুইটা চাইডে এপ্লাই কৰিব। এনেকৈ ঘিউটো অলপ সময় দি থ'ব। তাপ পালে এনেও ঘিউ গলি যায়। তাৰপিছত ধুনীয়াকৈ চাৰিও চাইডে লগাই দিলেই হ'ল ৰুটিখনত।